so welcome to my new channel DT Hello Vlog. So আজি দেখিছে আপোনালোকে আদাৰ খেতি দেখাবলৈ ওলাইছো। দুটাই কিবাৰ মাটিত ৰুছিল, মাটিত ৰুৱাতে উইপকাই খাই শেষ নষ্ট কৰি দিয়ে। নষ্ট কৰাৰ দুটা এটা পদ্ধতি ওলাইছে, দেখিছে আপোনালোকে। মই পদ্ধতিটো বুজাই দি আছো ৰব। প্ৰথম আপোনালোকে বস্তা বা এনেকুৱা টাব ল'ব। টাব লৈ কেনে ভিতৰত গোবৰ মাটি মিহলি কৰি দিব এনেকে। মিহলি কৰি কেনে দুদিনমান পাছত এতে এটুকুৰ আদা দি দিব। আদা ৰোৱাৰ পাছত 6 মাহ মান পাছত এনেকুৱা মাঙা ৰেডি হৈ যাব। আদা অলপ গজালি মিলতে 2 মাহ মান সময় লাগে, সেইকাৰণে দেৰি হ'ব। দেখিছে মোতকৈ ওখ হৈ গৈছে। পাতগেলা দেখিছে কিমান ধুনীয়া সেউজীয়া। চক বস্তাত সৰু মাছেৰে ভাজি খাব বোলে বড্ড ভাল। দেখিছে আপোনালোকে কি ধুনীয়াকৈ ফুলি আছে, দীঘল দীঘল হৈ গৈছে। কেডালমান মোত কৰি সৰু দেখিছেনে, মই বহিব লগা হৈছে। আৰু কেডালমান বড্ড ডাঙৰ। এই চক এডাল মোৰ সমেনা। দেখিছে আপোনালোকে বস্তা বা টাবত এনেকৈ ৰুই দিব, বালা মাটি মিক্স কৰি কেনে। দেখিছে এনেকুৱা হেৰিটো ৰুলে হ'ব। চক চাৰিকণীয়া দেখিছে কিমান ৰুইছে। এটুকুৰা আদা ৰুইছিল মাত্ৰ, বহুত গেদলা হৈ যায়। দেখিছে কিমান হৈছে, দেখিছে চক আপোনালোকে। আৰু বহুত আছে, ইয়াৰ পৰা দেখাই দিছো মই। চক দেখিছে কি সুন্দৰ পাত এইবিলাক, দীঘল দীঘল। চক সো ভিডিওটো যদি ভাল লাগিল লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব। সো আজিলৈ এইখিনিয়ে। সো নতুন ভিডিও এটালৈ প্ৰতিশ্ৰুতি দিলোঁ।